হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে আগৰ ভিডিঅ'টো যদি চাইছে গমেই পাইছে চাগে আমাৰ মৰিগাঁও দিৱস হৈ আছে। তো যোৱাকালি তাৰ দ্বিতীয়টো দিন আছিল, অৰ্থাৎ 15 অক্টোবৰে তাৰ দ্বিতীয়টো দিন। আৰু এই দ্বিতীয় দিনাখনে আমাৰ মৰিগাঁৱলৈ আহিছিল জুবিন দা, সকলোৰে মৰমৰ জুবিন দা। আৰু জুবিন দা আহিছিল মৰিগাঁও ষ্টেডিয়ামত, মৰিগাঁও যিখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে তাত জুবিন দা আহিছিল। আৰু ইমানেই মানুহ হৈছে নহয়, মই আজিলৈ এনেকুৱা মানুহ দেখাই নাই। মৰিগাঁৱত এনেকুৱা মানুহ হোৱা দেখাই নাছিলোঁ। ইমান মানুহ নধৰা হৈ গৈছে ষ্টেডিয়ামখন। এনেই ডাঙৰ বাৰু, কিন্তু বহুত মানুহ। আপোনালোকে এই ভিডিঅ'টো চালে গম পাব ইমান মানুহ হৈছে নহয়, বাপ। আৰু মই যিটো পেভিলিয়ন থাকে ন ষ্টেডিয়ামৰ, যিবিলাক পেভিলিয়নটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, সেইটো সম্পূৰ্ণ হোৱা নাই বাৰু। এই পেভিলিয়নতো মানুহ বহিছে, গোটেই ফিল্ডখন মানুহ নধৰা একদম মেলা নিচিনা হৈ গৈছে। আৰু এইবোৰ সকলোবোৰ দেখি কিনে ভাল লাগিছে, আমি বহুতো এনজয় কৰিলোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চালে গম পাব কিমান ভাল লাগিল, কি কথা। তো ভিডিঅ'টো চাওক। অ'কে গাইজ, আমি পালোঁ আহি। আৰু এয়া চাওক মানুহ। প্ৰথমটো জুবিন দাৰ প্ৰগ্ৰামত কম মানুহে থাকে ন, কিন্তু যেতিয়া তেওঁ আহি পায় তেতিয়ালৈ বহুত মানুহ হৈ যায়। এই ঠিক একেদৰে আজিও ইয়াতে বহুত মানুহ হ'ব। এতিয়াতো অলপ কম লাগিছে ন, পিছলৈ চাব গোটেই ষ্টেডিয়াম ভৰি যাব।